হাই ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে এখেত আমাৰ অসমৰ জনপ্ৰিয় গায়ক হয় ৰাকেশ ৰিয়ান। জনপ্ৰিয় গায়কৰ মাজতে এজন হয়। তেওঁ বহুতটা গীতি কৰিছে। আচলতে তেওঁৰ দুটামান গীতৰ নাম কৈ দিছোঁ আপোনালোকক, যোনকেইটা বহুত ফেমাছ হৈছিলে। সেইটো হ'ল আচলতে অ' মোৰে জান, আল্ট্ৰাছাউণ্ড আৰু বিভিন্ন ধৰণৰ নানা তেওঁ গান কৰিছে আৰু আমি সকলোৱে তেওঁৰ গানবোৰ চাইছোঁ চাগে, নহয়নে বাৰু? চ' মই আপোনালোকক জনাব পাই সুখী হৈছোঁ। ৰাকেশ ৰিয়ানে বিয়াত বাসত আবদ্ধ হৈছিলে আচলতে যোৱা বছৰৰ মাৰ্চ মাহত, 2020 মাৰ্চ মাহত তেখেতে বিবাহবাসত আবদ্ধ হৈছিলে। আৰু এই বছৰৰ আপোনাৰ যোৱাকালি তেখেতে প্ৰতীক্ষা হস্পিটেলত তেখেতৰ আচলতে কণমানি ছোৱালী এজনী জন্ম হৈছে। চ' আপোনালোকক জনাব পাই খবৰটো সুখী হৈছোঁ। তেওঁ নিজে ফেচবুক ইনষ্টাগ্ৰামতো জনাইছে যে তেওঁ এটা বেবীৰ পাপা হৈছে। তেওঁৰ এজনী ধুনীয়া এঞ্জেল জন্ম হৈছে, ছোৱালী এজনী জন্ম হৈছে। চ' আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব ৰাকেশ ৰিয়ান আৰু তেওঁৰ সপৰিয়ালক। শেষত ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। থেংক ইউ।